মানৱ বিচলনৰ যিকিটা অবৰ্গীকৃত তথ্যৰ ক্ষেত্ৰত মানৱ বিচলন কেনেকৈ নিৰ্ণয় কৰে সেইকেইটা কেনেধৰণে নিৰ্ণয় কৰে তাৰ বিষয়ে তোমালোকক দেখুৱাম যোৱা ক্লাছত মই তোমালোকক কৈছিলোঁ যে বৰ্গীকৃত আৰু অবৰ্গীকৃত তথ্যৰাশিৰ ক্ষেত্ৰত মানৱ বিচলন কেনেকৈ নিৰ্ণয় কৰা হ'ব আৰু সেই যিকিটা আমি এটা মেথড কিটা পাইছিলোঁ মানে অবৰ্গীকৃত 4টা মেথড পাইছিলোঁ আৰু বৰ্গীকৃত 3টা মেথড পাইছিলোঁ নামকেইটা কি আছিলে প্ৰথমটো মই তোমালোকক ইয়াত দি থোৱা আছে আজি মই এটাকে কৈছিলোঁ যে এটা এটাকে মই তোমালোকক কৰোৱাই যাম প্ৰথম পদ্ধতিটোৰ আছিলে কি আছে প্ৰকৃত মাধ্য পদ্ধতি আছিলে মানে কোৱাচোন এক্স-ৰে মিন মেথড আছিলে তাৰ পিছত আকৌ আমি পাইছিলোঁ যে এইটো মিন মেথড পাইছিলোঁ মানে কোৱাচোন তাৰপিছত প্ৰত্যক্ষ পদ্ধতি পাইছিলোঁ হয়নে আৰু তাৰপিছত ক্ৰম বিভাজন পদ্ধতি ষ্টেপ ডেভিয়েশ্যন মেথড বিচলন পদ্ধতি বা বিভাজন পদ্ধতি আমি পাইছিলোঁ মানে কোৱাচোন সেই 4টা পদ্ধতি কৰাৰ কিছুমান সূত্ৰ অকণমান ডিফাৰেঞ্চ আছে সূত্ৰকেইটা অলমষ্ট একেই হয় বাৰু কিন্তু অকণমান পাৰ্থক্য আছে সেইকেইটা পদ্ধতিটো সেই পদ্ধতিকেইটাই কেনেধৰণে মানৱ বিচলন নিৰ্ণয় কৰা হয় তাক মই আজি তোমালোকক দেখুৱাম আৰু সেইটো কৰিবলৈ যাওঁতে মই প্ৰথমটো তোমালোকৰ পদ্ধতি যিটো প্ৰকৃত মাধ্য পদ্ধতি অনুসৰিনো কেনেধৰণে মানৱ বিচলন নিৰ্ণয় কৰা দেখুৱাইছোঁ চোৱাচোন বাৰু প্ৰথমটো লৈছোঁ চোৱা এক্স-ৰে মিন মেথড হৈছে নহয় সেই এক্স-ৰে মিন মেথডৰ উলিওৱা সূত্ৰটো হৈছে কি এইটো সিগমা এইটো হৈছে সিগমা বা এজ দি ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন বুলি লিখিব পাৰা বা সিগমাটো আমি কয় যে মানৱ বিচলন আমি কিহে দেখুৱাই একচুৱেলি সিগমাৰ দ্বাৰা নিৰ্দেশ কৰোঁ হয়নে কোৱাচোন চ' আল্টিমেটলি বা ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন হৈছে আৰু সূত্ৰটো হৈছে কি অৰ্থাৎ প্ৰকৃত মাধ্য পদ্ধতি অনুসৰি যেতিয়া মানৱ বিচলন নিৰ্ণয় কৰা সূত্ৰটো হৈছে কি √summation x - x bar whole square divided by n হলে বাৰু আৰু ইয়াত কি হৈছে বা এটোকে আমি কি কৰিব সব ফৰ্ম লিখিব পাৰো √summation d square divided by n অৰ্থাৎ এই d square কি বুজাইছে d square যোগটা আগতে আমি d square এটা পাইছো এনে x - x bar whole square বুজাইছে হৈছে আৰু ইয়াত হৈছে n কি বুজাইছে n মুঠ ৰাশিৰ সংখ্যা বুজাইছে আৰু সিগমা বুজাইছে মানৱ বিচলন এটা মন কৰিবা অবৰ্গীকৃত তথ্য বুলি কওঁতে আমি সেইখিনি তথ্য বুজো যিখিনি তথ্যৰ ক্ষেত্ৰত কি নাথাকে বাৰম্বাৰতা দিয়া নাথাকে সেইটো ৰেফাৰেন্স নহলে আমাৰ বৰ্গীকৃত তথ্যৰ ক্ষেত্ৰত আমি কি বুজি বাৰম্বাৰতা দিয়া তথ্য ৰাখি হৈছে এতিয়া চোৱা আজি মই প্ৰথম এই ষ্টেপ ডেভিয়েশ্যন সৰি এক্সুৱেল মিন মেথড প্ৰয়োগ কৰি কেনেকৈ মানৱ বিচলন নিৰ্ণয় কৰে আজি প্ৰথম মই তোমালোকক সেইটো দেখুৱাম আৰু সেইটো কাৰণে আমি কোনটো সূত্ৰ প্ৰয়োগ কৰিম তেতিয়াহ'লে এই সূত্ৰটো প্ৰয়োগ কৰিম তোমালোকে কি কৰিবা এতিয়া তোমালোকে বৰ্ডৰ পৰা মই যিটো সূত্ৰ দিছোঁ সেইটো তোমালোকে নোট কৰি ৰাখিবা তাৰপিছত মই তোমালোকক এতিয়া এটা উদাহৰণ দিম আৰু সেই উদাহৰণটোৰ জৰিয়তে তোমালোকে এই সূত্ৰটো প্ৰয়োগ কৰি উদাহৰণটোত এই সূত্ৰটো প্ৰয়োগ কৰি পেলাই মানৱ বিচলন নিৰ্ণয় কৰি দেখুৱাম এতিয়া তোমালোকে বৰ্ডলৈ মন কৰা মই এটা উদাহৰণ লৈ লৈছোঁ এই উদাহৰণটোৰ জৰিয়তে কেনেকৈ প্ৰকৃত মাধ্য পদ্ধতি প্ৰয়োগ কৰি মানৱ বিচলন নিৰ্ণয় কৰি তাক তোমালোকে চাবা মন কৰি যাবা এতিয়া চোৱা কুৱেশ্যনটো থাকিব এনেকৈ তথ্য ৰাখি দি থোৱা থাকিব ক'ব যে তোমালোকক উলিয়াবলৈ দিব প্ৰকৃত মাধ্য পদ্ধতি প্ৰয়োগ কৰি মানৱ বিচলন নিৰ্ণয় কৰা যদি কেতিয়াবা এক্সামত এনেকৈ নাথাকে যে কোনটো পদ্ধতি প্ৰয়োগ কৰি পেলাই মানৱ বিচলন নিৰ্ণয় কৰিবা তেতিয়া তোমালোকে অবৰ্গীকৃত যেহেতু আমি গম পাইছোঁ এইটো অবৰ্গীকৃত তথ্য ৰাখি মানে ইয়াৰ বিপৰীতে অনুৰূপে বাৰম্বাৰতা নাই গতিকে আমি গম পাইছোঁ যে অবৰ্গীকৃত তথ্য ৰাখি এনেকুৱা তথ্য ৰাখিৰ ক্ষেত্ৰত মানৱ বিচলন নিৰ্ণয় কৰিবলৈ 4টা পদ্ধতি পাইছোৱে অলৰেডি সেই 4টা পদ্ধতি যিকোনো এটা পদ্ধতি প্ৰয়োগ কৰি পেলাই কৰিব পাৰা এতিয়া মই তোমালোকক যেহেতু বাকি 3টা পদ্ধতি দেখুৱাই নাই এতিয়া মই তোমালোকক প্ৰথম যেটো পদ্ধতি সেইটোৱে তোমালোকক দেখুৱাবলৈ ওলাইছো সেইকাৰণে প্ৰথমটো তোমালোকে চাই লও তাৰপিছত মই যেতিয়া গোটেইকেইটা কৰাই দিম তাৰপিছত তোমালোকৰ নিজৰ আপ টু ইউ তোমালোকে কেনেকৈ কোনটো পদ্ধতি বেছি সহজ পোৱা বা কেনেকৈ ধৰণে কৰা আৰু যদি মেনশ্যন কৰা থাকে তেতিয়াহ'লে কিন্তু সেই স্পেচিফিক সূত্ৰটো প্ৰয়োগ কৰি কিন্তু কৰিব লাগিব সেইকাৰণে তোমালোকে গোটেইকেইটা সূত্ৰই মনত ৰাখিব লাগিব হ'লে এতিয়া আগৰ যেতিয়া মই তোমালোকে এতিয়া যেটো সূত্ৰ তোমালোকক সূত্ৰটো কি পাইছিলোঁ প্ৰকৃত মাধ্য পদ্ধতি প্ৰয়োগ কৰি পেলাই সূত্ৰটো আমি কেনেকৈ পাইছিলোঁ সিগমা summation d square divided by n হয় নেবা অৰ্থাৎ summation d square কি পাইছিলোঁ আমি x - x bar whole square পাইছিলোঁ গতিকে মই অলৰেডি লিখি থৈছোঁ সময়টো কম হ'বৰ কাৰণে গোটেই ৰাশিখিনি মই এনেধৰণে লিখালোঁ আৰু ইয়াৰ মই কি হৈছে summation x টো উলিয়াই থৈছোঁ মানে বাৰু এতিয়া চোৱা ইয়াৰ পৰা আমি কি কৰিব লাগিব d উলিয়াব লাগিব d উলিয়াবলৈ হ'লে এইখিনি x হয়নে এতিয়া কিহৰ মান উলিয়াব লাগিব আমাৰ ওচৰত নাই x bar মান গতিকে x bar আমি কেনেকৈ উলিয়াম আমি জানো যে সদায় জানো যে x bar যুক্ত তোমালোকে এই তালিকাখনৰ তলত তোমালোকে উলিয়াই দিবা মই খালি তোমালোকক এনেকৈ এক্সট্ৰা কৰি পেলাই এইখিনি দেখাইছোঁ দেই তোমালোকে কি কৰিবা এই দিনটো মই এতিয়ালৈ সৈতে মই মোহাৰি লৈছোঁ পিছত আকৌ ইয়াত আনিম
হলে অৰ্থাৎ আমি x বার কোনটা কেনেকৈ গম পাম সামেশন x ডিভাইডেড বাই n এনি কৰা কি ক্ষেত্ৰত সামেশন x ত কিমান পালো 700 আৰু n কি বুজাইছে অকল কেৱল ৰাখি হেৰি দি থোৱা থাকিলে x ৰ ভ্যালু দি থোৱা থাকিলে ৰাখি সংখ্যা আছে ৰাখি সংখ্যা 1 2 3 4 5 6 7 8 9 10 টা মানে 10 হোৱাৰ লগে লগে আমি কিমান পালো 70 পালো নেব অৰ্থাৎ আমি x বার কিমান পালো 70 পালো হলেব এতিয়া ইয়াৰ মানটো ওলাই গ'ল নে এতিয়া ইয়াৰ মানটো 70 টো তাত প্লেস কৰি পেলাই দিলে আমি d কো পাই যাম নে হলে এতিয়া সটো তেতিয়া হলে আমি d খিনি উলিয়াও আৰু d খিনি পাই যোৱাৰ লগে লগে আমি কি পাই যাম d স্কয়াৰ পাই যাম আৰু d স্কয়াৰ পাই যোৱাৰ লগে লগে এই সূত্ৰটো আমাৰ ওলাই গ'ল সূত্ৰটো d স্কয়াৰ যোগফল কৰি দিলে d স্কয়াৰ আৰু কিটো মানখিনি যোগ কৰি দিলে সামেশন আমি d স্কয়াৰ পাম পাইব এতিয়া হৈ গ'ল চাগে মেবি তোমালোকে বুজি পাইছা সামেশন d স্কয়াৰ হলেব ইয়াৰ ক্ষেত্ৰত আমি কেনেকৈ উলিয়াম প্ৰথমতে আমি 54 আছে মানে 54 মাইনাস কিমান হলো 70 হল ইকুয়াল টু আমি কিমান মাইনাস 16 সরি অনলি 16 নহয় মাইনাস 16 যেটো ফটোটো ডাঙৰ সংখ্যা যেহেতু এইটো আগতে আমি পাইছিলো মডুলাছৰ ভিতৰত পাইছিলো বৰ বিচৰণ হয়নে তেতিয়া আমাৰ কি হৈছিলে মাইনাস চিনটো প্লাছলৈ কনভাৰ্ট হৈ গৈছে কিন্তু এতিয়া আমি এইটো মডুলাছৰ কোনো কাহিনী নাই সেইকাৰণে আমি কি দিব লাগিব মাইনাসটো মাইনাসে দিব লাগিব ঠিক একেদৰে 62 মাইনাস 70 এনেকৈ হ'ব মাইনাস 8 তাৰপৰা 63 মাইনাস 70 is equal to minus 7 তাৰপিছত হ'ব 65 minus 70 এনেকৈ হৈ যাব আৰু তোমালোকে কৰি লবা নিজে উলিয়াই লবা এইটো ইয়াৰ পিছত আমি প্লাছলৈ অকণমান হৈ আহি যাব আৰু হলেব এতিয়া চোৱা ই কি বুজাইছে আমাৰ কি হৈছে যদিহে এইটা আমি d কিমান পালোগে -16 -7 -7 এনেকৈ পালোনে এতিয়া চোৱা এই d টো যদি আমি স্কয়াৰ কৰিম d স্কয়াৰ বা আমি এনেকৈ ক'ব পাৰো x - x বার হোল স্কয়াৰ সেইটো এটা জানে কেনে কথা হয় না তেতিয়া আমি কি পাম a ঘৰটো পাম অৰ্থাৎ সামেশন d টো পাম d স্কয়াৰটো পাম হলেবা এতিয়া আমি কি কৰিম ইয়াক আমি ইয়াৰ এই মানখিনি যে পাইছিলো সেই মানখিনি ইয়াত আমি কি কৰিম স্কয়াৰ কৰিম আমি কি কই 16 or -16 স্কয়াৰ কৰি দিয়াৰ লগে লগে আমাৰ কিমান হ'বগে গৈ পেলাই প্লাস যেহেতু মাইনাস আমি এনেকৈ চোৱা -16 ইনটু -16 ইজ ইকুৱেল টু আমি জানো যে মাইনাসে কি হৈছে প্লাস হয় গতিকে আমাৰ কি মান হৈ যাব প্লাস আমি যেতিয়া এটা স্কয়াৰ কৰি দিম আমি কিমান 256 256 পাম কিমান 6k স্কয়াৰৰ ভ্যালু ঠিক তেনেধৰণে আমি এইটো আৰু চিনটো কি হৈ যাব প্লাছলৈ কনভাৰ্ট হৈ যাব আকৌ 8 টো আমাৰ স্কয়াৰ কৰি দিলে হৈ যাব 54 পাম তেনেকৈ 49 25 এনেকৈ আমি কিমান পাই যাম পাই গৈ বাকি তোমালোকে উলিয়াই ল'বা আৰু মই উলিয়াই নিদো তাৰ পিছত এই যিমানখিনি মান পাম সেই মানখিনি কি কৰি দিম কৰি 40 হ'ব লাগে আমি গোটেই মানখিনি যোগ কৰি পেলাই আমি কি পাম সামেশন d স্কয়াৰ পাম সেই সামেশন d স্কয়াৰটো আমি ইয়াত কি কৰিমগে ইয়াৰ সূত্ৰটো আমি প্লেস কৰি দিম হল আৰু n হৈছে আমাৰ ৰাশি সংখ্যা অৰ্থাৎ 10 হয় তাৰ পিছত তোমালোকে এই ৰুটটো উলিয়াবৰ কাৰণে তোমালোকে ক্যালকুলেটৰটো খালি ইউজ কৰিবা তাৰ পিছত তোমালোকে ক্যালকুলেটৰত ৰুটটো উলিয়াই দিলে নিজৰ লোকে যেটো পাই যাবা সেইটোৱে হ'ব কি হ'ব মানক বিচৰণ ঠিক আছে তেতিয়াহ'লে বুজি পাইছা চাগে মেবি এতিয়া চোৱা ইয়াৰ পিছত আজি মই তোমালোকক এই ভিডিঅ'টো কিমানতে দিলো আজি প্ৰকৃত মাধ্যম পদ্ধতিৰ দ্বাৰা কেনেধৰণে নিৰ্ণয় কৰা সেইটো দিলো নেক্সট ক্লাছত তোমালোকক বাকি তিনিটা পদ্ধতিৰ বিষয়ে পঢ়াম